এইটো হ'ল দুটা মেথড আছে, এটা হ'ল টিচু কালচাৰ মেথড, নহ'লে আমি ৰানাৰ দি পেলাই কৰোঁ। ৰানাৰ কি হয় মই আপোনালোকক কৈ আছোঁ বাৰু। প্ৰথমতে মই অলপ পৰে এইখিনি পেকেজটো কৰি লওঁ, তাৰপিছত মই আপোনাক বুজাই দিম। নৱেম্বৰত খেতি কৰোঁ, আমি চবেই এইটো জানেই। দূৰত্বটো দুটা ছিষ্টেম আছে হা। এইটো চাওক, মই এটা হেৰি দেখাইছোঁ, ফটো দেখাইছোঁ ষ্ট্ৰবেৰী খেতি। ইয়াতে মই আপোনালোকক দুটা কথা, এটা কথা হ'ল কেনেকৈ ষ্ট্ৰবেৰী ৰুৱে, আৰু এটা কথা হ'ল কিমান দূৰত্বত ৰুৱে, লগতে মালচিংটো কি বস্তু। এই তিনিটা বস্তু মই এই সম্পূৰ্ণভাৱে বুজাই দিম। এইটো হ'ল আমাৰ ডাবুল ৰ' ছিষ্টেম বুলি কয়। ষ্ট্ৰবেৰী ৰোৱা এইটো ডাবুল ৰ' ছিষ্টেম। এইটো আমাৰ এটা গছৰ পৰা এটা গছৰ যিটো দূৰত্ব, এইটো হ'ব এফুট। ঠিক আছে, এফুট। এইটো কথা ভালকৈ আপোনালোকে কৰিব নোৱাৰিব, কিন্তু আমাৰ এফুট কৰিব লাগিব। আৰু এটা এইটো লাইনটো নহয়, এটা এই দুটা লাইনৰ ভিতৰত আমাৰ দুফুট দূৰত্ব থাকিব, দুফুট দূৰত্ব। ঠিক আছে, তাৰপিছত এইটো বেডৰ পৰা এইটো বেড, এইটো দূৰত্ব হ'ব 3 ফুট। এফুট, দুফুট, 3 ফুট। এইটো হ'ল ডাবুল ৰ' ছিষ্টেম। বুজিছেনে চবে? আৰু এটা আছে ছিংগুল ৰ', যোনটো মেটেড ইউজ হয়, সেইটো আমাৰ ডাইৰেক্ট 1.5 ফুট গছৰ ভিতৰত 1.5 ফুট আৰু কিলিৰ মাজত 1.5 ফুট কৰি আমি ডাইৰেক্ট ৰুব পাৰোঁ। সেইটো ছিষ্টেমটো বেলেগ। আমাৰ জেনেৰেলি এইটো ছিষ্টেমতে আমাৰ খেতিটো কৰা যায়, ষ্ট্ৰবেৰী খেতি। আৰু লগতে প্লাষ্টিক কি কৰে সেইটো চবেই জানিছে। প্লাষ্টিকটো হ'ল কি হয় প্লাষ্টিক, কোনোবাই ক'ব পাৰিব নেকি? প্লাষ্টিকটো হ'ল মালচিং মেটেৰিয়েল। মালচিং কি হয়? মালচিং হ'ল আমি যেতিয়া কিবা এটা খেতিত আমি মাটিটো কভাৰ কৰি পেলাই আমি যোনটো খেতি কৰোঁ, যোনটো বস্তু দি আমি কভাৰ কৰোঁ সেইটোক আমাৰ মালচিং বুলি কোৱা যায়। বুজিছেনে চবে? যোনটো যেতিয়া আমি কভাৰ কৰি পেলাই কৰিম মাটিটো, সেইটো মালচিং বুলি কোৱা যায়। মালচিংটো কেনেকুৱা কৰিব পাৰে? এটাটো প্লাষ্টিক মালচিং এইটো, আৰু এটা আছে ধান খেৰ দি পেলাই যিটো ঢাকি পেলাই তাৰ ওপৰত সেইটো এটা মালচিং। আৰু আছে আমাৰ মেটেকা দি পেলাই কিছুমানে মাটিটো ঢাকি পেলাই খেতিটো কৰে। সেইকেইটা হ'ল মালচিং মেটেৰিয়েল এনেকুৱাবিলাক হা। তো মই প্ৰথমতে ক'লোঁ যে ষ্ট্ৰ হ'লে খেৰ, তো সেইকাৰণে আমি খেৰ দি পেলাই কৰিব লাগে। কিন্তু খেৰ দি কৰিলে অলপ অসুবিধা কিছুমান আহে, যেনেকৈ ধৰক